হাই হেল্ল' অসমবাসী ৰাইজ লক্ষী পূজা চালেনে? যোৱা ৰাতি ঘন কুঁৱলী আৰু হাজাৰ ভিৰৰ মাজতো মই পূজা চালোঁ আৰু আপোনালোকক আজি তাকেই দেখুৱালোঁ। পূজাস্থলীত ভৰি থ'বলৈ ঠাই নাই, লগতে ৰাতি ভিডিঅ' কৰিবলৈ মোবাইল কেমেৰাও ভাল নহয়। মৰিয়নিৰ নকছাৰীৰ গাভৰু পৰ্বতৰ পূজা এয়া মানে লক্ষী পূজা। হয়তো সকলোৱে জানে ইয়াত প্ৰত্যেক বছৰে পূজা পতা হয় আৰু পূজাত হাজাৰ হাজাৰ মানুহে আহি ভৰি পৰেহি। লক্ষী পূজাৰ শুভেচ্ছাৰে অন্য এটি ভিডিঅ'লৈ আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়াই হৈছে পূজাস্থলী, পূজাৰ মণ্ডপৰ কিছু দৃশ্য। ইমানেই মানুহ, ভালকৈ ভিডিঅ' কৰিবলৈ মানে কোনো সামৰ্থ্যই নোহোৱা হৈছে। ভিডিঅ' কৰি থাকোঁতে বেটা বেটি ইফালে ইফালে গুচি গৈছে আৰু ইমানেই ভিৰ হৈছে আৰু সিহঁতকো মন কৰিবলগীয়া হৈছে আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আৰু এইটোৱে হৈছে মা লক্ষ্মী দেৱীৰ পূজা মণ্ডপ আৰু আমিও অলপ ভিতৰলৈ গৈ আছোঁ, চাই থাকক। চাইছেনে কিমান মানুহ? আৰু এইফালে আমাৰ পাহি বেটীয়ে গণেশ মূৰ্তিত পূজা কৰিছে। তাই গণেশ মূৰ্তি সদায় পূজা কৰে, হাততে লৈ থাকে তাই প্ৰায়ভাগ, আৰু তাত দেখি তাই ৰখিব নোৱাৰিলে। চবচোন ইমান ধুনীয়াকৈ পূজা কৰিছে। আৰু এইফালে আহি আহি আমাৰ বেটা ক'ত আছে জানো, দেউতাকৰ লগতে ইয়াতে আছিলে। এইফালে দেখিছেনে, এইয়া বাপেক পুতেক দুইটা, এইফালে এইয়া বেটিও আকৌ এইফালেও আহিছে সেয়া কৰিবলৈ। আৰু সেইয়া দুইটা আমাৰ বেটা বেটি দুইটা দেউতাকৰ লগত ইমান ধুনীয়াকৈ সেৱা কৰিছে, দেখিছেনে? তাতে ময়ো সেৱা লৈ লক্ষ্মী দেৱীৰ ওচৰতে ফটো লৈছিলোঁ আৰু আপোনালোকক তাকে দেখুৱালোঁ। আৰু আনফালে দেউতাকে আমাৰ বেটাক কিবা কিনি দিছে আৰু বেটাই ইটো লাগে বুলি দেউতাকক আমনি কৰিছে। আৰু আনফালে পূজাস্থলীতে চিনেমা দেখুৱাইছিলে, সেই চিনেমাকে অলপ দেখুৱাইছোঁ। পূজাস্থলীত পুৰণি হিন্দী চিনেমা এখন লাগি আছে আৰু হিন্দী চিনেমাৰ গানটো আপোনালোকক শুনাব পৰা নাই, যিহেতু গানটো শুনাই দিলে মোৰ ভিডিঅ'টো কপিৰাইট হৈ থাকিব, সেয়েহে শুনোৱা নাই, প্লিজ বেয়া নাপাব। আৰু একেবাৰে শেষত ময়ো ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু আহিবৰ সময়ত তাতে যিহেতু বহুত দোকান আছিল আৰু আমি দোকানতে চাওমিন আৰু পোলাও খাই ল'লোঁ আৰু পুনৰ আহি আছোঁ আৰু অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। ধন্যবাদ।